মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া দ্ৰুতপাঠ বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু এক খুৰী ছাগলী নামৰ সাধুটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে উত্তৰবোৰ বহীত লিখি ৰাখিবা। 1 নম্বৰ একোটিকৈ বাক্যত উত্তৰ লিখা। ক, মানুহজনে ছাগলীজনীক বাটতে কিয় এৰি গৈছিল? ইয়াৰ উত্তৰ হ'ব, ছাগলীজনী বাটতে উজুতি খাই পৰি খুৰা হোৱাৰ বাবে মানুহজনে ছাগলীজনীক বাটতে এৰি গৈছিল। খ প্ৰশ্ন হৈছে, দঁতাল হাতীৰ আগত ছাগলীজনীয়ে নিজকে কি বুলি চিনাকি দিছিল? ইয়াৰ উত্তৰ, দঁতাল হাতীৰ আগত ছাগলীজনীয়ে নিজকে সিংহৰ মাহীয়েক বুলি চিনাকি দিছিল। প্ৰশ্ন গ হৈছে, ছাগলীজনীয়ে শিয়ালক কি কি খাওঁ বুলি কৈছিল? উত্তৰ, ছাগলীজনীয়ে শিয়ালক বাঘ, ঘোং আৰু হাতী খাওঁ বুলি কৈছিল। 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়া। ক প্ৰশ্নটো হৈছে, মানুহজনে ছাগলীজনী এৰি যোৱা ঠাইডোখৰ কেনে আছিল? ইয়াৰ উত্তৰ, মানুহজনে ছাগলীজনী এৰি যোৱা ঠাইডোখৰ বৰ অগাধ হাবি আছিল। ওচৰত মানুহৰ ঘৰ বাৰী একো নাছিল। প্ৰশ্ন খ, সিংহই ছাগলীক কি বুলি অভয় দিছিল? ইয়াৰ উত্তৰ হ'ব, তই কোনো ভয় নকৰিবি, তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই বৈ ফুৰ, তোক কোনেও একো কৰিব নোৱাৰে, এই বুলি সিংহই ছাগলীক অভয় দিছিল। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে প্ৰশ্ন 1 আৰু 2ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। ইয়াৰ পাছত তোমালোকে প্ৰশ্ন 3 কোনে কৈছিল, কাক কৈছিল ঘৰত নিজে লিখিবা আৰু লগতে শব্দ অৰ্থবোৰো লিখিবা।